দোকানখন গোটাকেইটা বগা মানুহ এটা ক'লা মানুহ লাগে সেইকাৰণে ৰাখে। দোকানখন গোটা বগা মানুহ ক'লা মানুহ এটা লাগে সেইকাৰণে ৰাখে। বঢ়িয়া আচলতে আমাৰ জানুৱাৰীত এখন সুন্দৰ ফাষ্টফুডৰ দোকান আজিৰ পৰা আৰম্ভ হৈছে। আমেজ মানে কি খাই আমেজ লাগিছে, সুন্দৰ এটা ব্যৱস্থা। আৰু वेलकम बैक टू माय यूट्यूब चैनल मुन मस्ती ब्लॉग। तो आजिर ब्लॉग तो प्राय 2 दिन 3 दिनर ब्लॉग एकलगे मिले केने माने ब्लॉग तो बनाइছো। तो आजिও কামৰ কাৰণে ওলাইছো। তো কামৰ কোনবা ওলে হিয়ে প্ৰথম আমি খাওয়া ব্যৱস্থা মানে কলিতাগুছি পাৰ হৈ এখন হোটেল আছে, এটা আমি ৰুটি সুটি খাই লম। তো ৰুটি আহি গেল। তো ৰুটি সবজি মানে ঘুগনি আলু ভাজা চাটনি আছে আৰু লগতে তিয়হ আৰু পিয়াজ। তো এইখিনি খাই লওঁ। তো খাই লৈ কিনে আহি গেল ইলাক চাহ। তো চাহটো খাই আমি কাম স্টার্ট কৰিম। তো আমি চাহটো খাই লওঁ। তো দুর্গা পূজা চলি আছে, সেইটো কাৰণে সব টাউনবিলাকৰ একদম ভিৰ হৈছে। তো আপোনালোকে দেখা পাইছে এখন নতুন শ্বপিং মল আছিল, নামটো V2। তো এলাতো মানুহ বহুত বৰ্তমান। তো অলপ মানে ওলাইলো পূজা বুলি মানে এনে ওলাইলো টাউনৰ ফালে। তো পূজাৰ ভিৰ দেখালো। তো বৰষুণ দি দেখা পাইছে এইটো হৈছে পিছদিনাৰ দৃশ্য। মানে পিছদিনা আৰু আমি ৰাতিপুৱা 6টামান 6:30 বজাত কাম কৰিবৰ কাৰণে ওলাইলো। ফ্লিপকাৰ্টত কাম কৰিছোঁ গমেই পাইছে। তো বস্তু বৰষুণ দি আছিল। তো বৰষুণ পিছত কমিল, কাম চাম শেষ হৈ গ'ল। এতিয়া বৰ্তমান আপোনালোক পূজাৰ অলপমান দিনৰ দৃশ্য দেখাইছোঁ। এইটো মানে দুৰ্গা মন্দিৰ, নলবাৰী যিটো দুৰ্গা মন্দিৰৰ এইটো মণ্ডপ, পূজা মণ্ডপ। তো পূজা মণ্ডপটো আপোনালোকে দেখা পাইছে। আৰু লগতে আমাৰ নলবাৰী টাউনত বহুতকেইখন পূজা হয়, হৰি মন্দিৰ, দুৰ্গা মন্দিৰ, কলেজ চক বজাৰ এনেকুৱা বহুত জেগাত হয়। তো কাম চাম শেষ কৰি আহি গ'লে মানে হৰি মন্দিৰৰ সন্মুখত এখন চেলুন আছে, য'ত মই এবাৰ প্ৰায় চুলি দাড়ি কাটো। তো চুলি দাড়ি মানে বহুত দীঘল হৈ গৈছে। তো সেইটো কাৰণে চুলি দাড়ি কাটিব আহি গ'লোঁ। তো ফাইনেলি চুলি দাড়ি কাটা হৈ গ'ল। তো এতিয়া যাই কিনে গা ধুব লাগে। আৰু লগতে পূজাৰ মানে বৰ্তমান মই যেতিয়া আহিছিলোঁ তেতিয়া পূজাৰ মানে মানুহ অহাই নাছিল। তো এতিয়া দুৰ্গা পূজা চোৱাৰ কাৰণে মানুহ ভিৰ লাগিছে। আৰু এখন নলবাৰী হৰি মন্দিৰৰ নতুন গেট, আগতে গেট নাছিল, সেই নতুন গেটখন বনাইছে। তো চুলি দাড়ি কাটি ঘৰত আহি গ'লোঁ। আৰু ঘৰত আহিয়ে স্পেচিয়েল বস্তু আপোনালোকক দেখাবৰ কাৰণে আহিলোঁ। তো আমাৰ গাঁৱত এখন নতুনকৈ ফাষ্টফুড হোটেল কৰিছে, নতুন মানে আৰু ফাৰ্ষ্ট। এনেকুৱাকৈ আগতেও এখনো ফাষ্টফুড হোটেল আমাৰ গাঁৱত নাছিলে। আৰু একদম নিৰল জেগাত, মানে টাউনৰ পৰা অলপমান দূৰত, 1/2 কিলোমিটাৰমান দূৰত, মানে বিশালৰ পৰা 1/2 কিলোমিটাৰমান দূৰত। তো এইখন একদম নিৰল জেগাত, একদম শান্তিৰ জেগাত আপোনালোকে যদি আহিব পাৰিব। তো আজি অপেনিং হ'ব, বৰ্তমানলৈকে অপেনিং হোৱা নাই। তো বৰ্তমান ইয়াৰ আয়োজন চলিছে। আপোনালোক ভিতৰত কিছুমান ভিডিঅ' ক্লিপ দেখাইছোঁ, বা কি বস্তু পায় গোটেই গম পাব। আৰু ৰাতিও মানে আজি ৰাতি ইয়াৰ অপেনিং হ'ব। তো আপোনালোক দেখাইছোঁ। তো ফাইনেলি অপেনিং হৈ গ'ল। তো অলপ ভিতৰত যাইছোঁ, কি বনাইছে দেখাম। তো আজি বৰ্তমান যিহেতু অপেনিং হৈছে, তো সিমান বিশেষ বস্তু বনা নাই, অলপ চলপ বনাইছে। তো কালিৰ পৰা আপোনালোকে যিমান আইটেম আছে গোটাই পাব। আৰু ময়ো খাব যাইছোঁ নতুন কিবা এটা বস্তু খাওঁতে। আৰু লগতে নতুন দোকান যিহেতু, আৰু গাঁৱৰ দোকান, সেইটো কাৰণে ভিডিঅ' বনাই ভাল লাগিল। আৰু ডেক'ৰেশ্যন বহুত ধুনীয়া কৰিছে, কাৰণ আৰু এইখিনিত ফটো উঠাৰ কাৰণেও বহুত ধুনীয়া হ'ব। আৰু আড্ডা টাইপ হ'ব, বহা চোৱাৰ কাৰণে ভাল হ'ব। আৰু একদম নিৰল জেগা, আপোনালোকে গম পাইছে। একদম টাউনত যিটো হাল্লা চিল্লা, গাড়ী হাল্লা, কিবা হাল্লা, তো সেইটো বস্তু নাই, একদম নিস্তব্ধ পৰিৱেশ, আপোনালোকে আহিব পাৰে। তো এতিয়া চব মানে ৰখি আছে, চব কাষ্টমাৰে হওক, আৰু লগতে অপেনিং কৰে চবেই গাঁৱৰ মানুহ ভাল পাইছে আৰু ছাপোৰ্ট পাইছে। তো বঢ়িয়া। আচলতে আমাৰ জানুৱাৰীত এখন সুন্দৰ ফাষ্টফুডৰ দোকান আজিৰ পৰা আৰম্ভ হৈছে। আমেজ মানে কি খাই আমেজ লাগিছে, সুন্দৰ এটা ব্যৱস্থা। আৰু আমাৰ জানুৱাৰী একেবাৰে পোহৰাই তুলিছে। আজি আমাৰ দুৰ্গা পূজাৰ এই নৱমীত মই উপস্থিত থাকি সঁচাই ভাল লাগিছে। আপুলু আৰু ৰিবলু খুলিছে, ডেকা ল'ৰা, সকলোকে আহিব, ইয়াত ভাল লাগিব। আমাৰ একদম পাগলাদিয়া পাৰত প্ৰাকৃতিক সৌন্দৰ্য আছে, সুন্দৰ ব্যৱস্থা, সঁচাই ভাল লাগিছে। চাহকাপ মই খাই আছোঁ। আৰু শুভেচ্ছা থাকিল সকলোকে। আমাৰ নিজৰ দোকান আমেজ, বঢ়িয়া। বহুত সময় ৰখি ফাইনেলি খাৱাৰ কাৰণে সময় পাইছোঁ, মানে সময় নহয়, চিট পাইছোঁ। মানে কাষ্টমাৰ বহুত, সেইটো কাৰণে অলপ ৰখিব লগা হৈছে।
তো আজি চাওমিনে খালোঁ আৰু নেক্সট ডে মানে কাটিকলি কি বনাই অলপ নতুন বস্তু ট্ৰাই কৰি চাব লাগিব কেতিয়াবা খোলা ৰাখোঁ আজি ৰাতিপুৱা 12টাৰ পৰা